আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো সেইখন কিতাপৰ বিষয়ে যিখন কিতাপ সকলোৱে হয়তো অলৰেডি পঢ়িছে আৰু যিসকলে পঢ়া নাই তেওঁলোকে এই ভিডিঅটো চোৱাৰ পিছত নিশ্চয় পঢ়িব ইচ্ছা কৰিব কিতাপখনৰ নাম হ'ল আপোনালোকে থাম্বনেলত দেখিছে দেও লাংখুই দ্য ডিভাইন sword দেও লাংখুই কিতাপখন লিখিছে কোনে ৰীতা চৌধুৰীয়ে আৰু 2008 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰা এই কিতাপখন কিমান বেছি লাইফ চেঞ্জিং কিতাপ হ'ব পাৰে আপোনালোকে যদি দকে ভাবিছে তেনেহলে নিশ্চয় গম পাব মই দুটা পাৰ্ট কৰি আপোনালোকৰ লগত আলোচনা কৰিম প্ৰথমটো হ'ল গাৰ্লছ আৰু বয়জ মানে পুৰুষ আৰু মহিলা উভয়ৰে কাৰণে এই কিতাপখন সমানে গুৰুত্বপূৰ্ণ হয় ছোৱালীৰ কাৰণে এইটো যে যিসকল ছোৱালীয়ে নিজৰ আত্মসন্মানৰ কাৰণে কাম নকৰে তেওঁলোকে এই কিতাপখন পঢ়াৰ পিছত মই জানো তেওঁলোকৰ মনটো একেবাৰে চেঞ্জ হৈ যাব তেওঁলোকে নিজৰ আত্মসন্মানৰ কথা ভাবিব আৰু পুৰুষসকলৰ কাৰণে এইটোৱে ক'ব বিচাৰিছো যে ছোৱালীক কেৱল ধুনিয়া বা কামনাৰ একমাত্ৰ খেলাৰ সজুলি হিচাপে ধৰিব নালাগে যদি ধৰা হয় তেনেহলে জীৱনটো কিমান বেছি ভয়ানক হ'ব পাৰে ভৱিষ্যতলৈকে যদি ছোৱালীজনী ইচ্ছা কৰে কি কৰিব পাৰে গোটেইখিনি কিতাপখনত বিৱৰণ দিয়া আছে বলক ভিডিঅটো ভালদৰে আৰম্ভ কৰো আৰু আপোনালোকে গম পাব কিতাপখনৰ ভিতৰত আসলতেনো আছে কি তাত কৈ দিও যে কিতাপখনৰ গোটেইখিনি কাহিনীটো মই কৈ দিব নোৱাৰো গতিকে কিতাপখন হ'ল এইখন হ'ল কিতাপখন মই ভালকৈ আপোনালোকক দেখুৱাই দিম বেটুপাতটো চেঞ্জ কৰি থকা হয় চাগে 2008 বৰ্ষৰ সাহিত্য একাডেমী প্ৰাপ্ত কিতাপ আৰু ৰাইটাৰ ৰীতা চৌধুৰী কিতাপখন খুব ডাঙৰ হয় আৰু প্ৰাইস সাইজবিলাক মই মেনশন কৰি নাথাকো ঠাইলৈ অনলাইনত অলপমান কমকেও চলি থাকে গতিকে তাতো ট্ৰাই কৰিব পাৰিম মই সবৰে লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে একবাৰ চেক আউট কৰিব কেলি কিতাপখন লিখা হৈছে এজনী নাৰীৰ ওপৰত আৰু নাৰীজনী হ'ল চন্দ্ৰপ্ৰভা ৰাণী চন্দ্ৰপ্ৰভা প্ৰতাপ সিংহৰ ডিয়াৰেষ্ট ৱাইফ আৰু যদিও তেখৰ চৰিত্ৰত দিয়া হৈছে কিন্তু আৰে আমি যদি চাওঁ তিৱা সংস্কৃতিৰ বহুতো কথা ট্ৰেডিশন খাসপাৰ গোটেইখিনি কথা এই কিতাপখনত লিখা হৈছে গোটেই কিতাপখন কিন্তু হিষ্টৰিকেল এভিডেন্সৰ ওপৰতে লিখা গতিকে ইয়াৰে আপোনালোকে এটলিষ্ট ভাবিব পাৰে 70% ইতিহাসৰ পৰা লোৱা কথা আৰু 30% হয়তো অকমান কাল্পনিক বা অকমান ৰস খানি কিনে বনোৱা হৈছে গতিকে কিন্তু এইটো কথা চিয়ৰ যে গোটেইখিনি কথা সঁচা আৰু এইটো হিষ্টৰিকেল এভিডেন্সৰ ওপৰতে বনোৱা হৈছে খনত যিমানে প্ৰেম ৰোমান্স আছে সিমানে বিশ্বাসঘাতকতা এগ্ৰেছন সকলোখিনি আছে লগতে ৰাজকীয় প্ৰভাৱো বহুতখিনি আছে কিতাপখনৰ ওপৰত এতিয়া ফাৰ্ষ্টতে কলো আসলতে ৰাণী চন্দ্ৰপ্ৰভাৰ জীৱন কাহিনীৰ লগত এইটোৱে বনোৱা হৈছে যে এজনী তিৰুতা বা এজনী মহিলা বা এজনী ছোৱালী কেৱল ধুনিয়া বা কামনাৰ সজুলি হিচাপে ব্যৱহাৰ কৰিলে নহয় আসলতে ছোৱালী এজনীৰ আত্মসন্মান বুলি বস্তু থাকে পুৰুষ যেনেকৈ মানুহ মহিলা হিনে এজনী মানুহ হয় গতিকে সমান হ'ব লাগে যে কেৱল ধুনিয়া হ'ল বুলি ছোৱালীজনীলৈকে আকৃষ্ট হ'ব নালাগে বা কামনাৰ বলি হোৱাৰ একমাত্ৰ সজুলি বুলি ভাবিব নালাগে ছোৱালীক কাৰণ ছোৱালীৰো নিজৰ আত্মসন্মান থাকে তো লেখিকাৰ মেইন যিটো পইণ্ট সেইটো হ'ল এইটোৱে আৰু লগতে ইয়াৰ লগে লগে এনেকুৱা নহয় যে অকল সেই মুখ্য চৰিত্ৰটোকে যে চাৰিফালৰ পৰা আগুৰি ৰাখিছে তেনেকুৱা একো নহয় মুখ্য চৰিত্ৰটোৰ লগত জড়িত আৰু আছে ডাঙৰৰ পৰা সৰুলৈকে বিভিন্ন ধৰণৰ চৰিত্ৰ আছে আৰু গোটেইখিনি চৰিত্ৰৰ অনুভৱৰ পৰা একচনলৈকে গোটেইখিনি বহুত ধুনীয়াকৈ লিখা হৈছে সেইকাৰণে এইটো কিতাপখন ইমান বেছি ডাঙৰ হয় এতিয়া মই কৈ দিওঁ যে এই কিতাপখনৰ মেইন চৰিত্ৰ কেইটা আছে সৰু সুৰা চৰিত্ৰটো বহুত আছে কিন্তু মেইন চৰিত্ৰ যিকেইটা বহুতখিনি প্ৰভাৱ পেলাইছে গোটেই কিতাপখনত তেওঁলোকৰ কথা কৈ দিম প্ৰথমতে এইটো কম ৰাণী চন্দ্ৰপ্ৰভা তেওঁৰ নামটো তেওঁ যেতিয়া নিজৰ জীৱনটো সল কৰিব বিচাৰিছিল তেতিয়া তেওঁৰ নামটো তিৱা সমাজৰ পৰা লৈছিলে আৰু তেওঁৰ নামটো হৈ গৈছিলে কনচাৰী সেকেন্ডটো হ'ল প্ৰতাপ সিংহ বা মায়মত্ত তেওঁ আছিলে এজন প্ৰভাৱশালী ৰজা আৰু তেওঁৰে ৱাইফ আছিলে কনচাৰী বা চন্দ্ৰপ্ৰভা নেক্সট থাৰ্ডজন সেইজন হ'ল সাধু কুমাৰ আছিলে গোভা ৰাজ্যৰ ৰজা আৰু এই গোভা ৰাজ্যৰ ৰজাৰ লগতে সন্দেহ কৰি প্ৰতাপ সিংহই তেওঁৰ ঘৈণীয়েক চন্দ্ৰপ্ৰভাক তেওঁলৈ গতাই দিয়ে তথাপিও তেওঁলোক দুজন বিয়া নহয় কাৰণ তেওঁলোকৰ সম্পৰ্কটো শুদ্ধ আছিলে এইটো কেৱল এটা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এই গোটেই ঘটনাটো হয় আৰু এইখিনি মই ওপৰে কৈ দিলো বাকিখিনি আপোনালোকে নিজে পঢ়িব যদি কিতাপখন পঢ়ে আৰু তাৰ পিছত যেটো লাইফ ষ্টৰী বা লাভ ষ্টৰী যিমান ষ্ট্ৰাগল এইখিনি হেডছ অফ নাম্বাৰ 4ত আছে খুঞ্জিৰা হ'ল কনচাৰীৰ মানে ৰাণী চন্দ্ৰপ্ৰভাৰ গোভা ৰাজ্যৰ দাসী দুয়ো একেলগে বান্ধৱী নিচিনাকৈ আছিলে খুঞ্জিৰা এটা ভাল মুখ্য চৰিত্ৰ তেওঁ আছে এই কিতাপখনৰ ভিতৰত নেক্সটটো হ'ল আৰিমত্ত হ'ল ৰজা প্ৰতাপ সিংহ আৰু ৰাণী চন্দ্ৰপ্ৰভাৰ একমাত্ৰ পুত্ৰ আৰু আৰিমত্ত নাজানিছিল তেওঁৰ অৰিজিনেল দেউতা কোন হয় কাৰণ তেওঁ সাধু কুমাৰক বুলিয়ে ভাবিছিল নেক্সটটো হ'ল গংগাৱতী হ'ল খোলা ৰাজ্যৰ ৰাণী এখন ৰাজ্যৰ ৰাণী আছিলে গোটেইখিনি তেওঁ চম্ভালিছিল আৰু অকল ৰাণীয়ে নহয় ৰূপে গুণে তেওঁ ভৰপূৰ আছিলে গতিকে ভাবি চাব পাৰে ছোৱালীয়ে কি কৰিব পাৰে তাৰ পিছত আছিলে জোঙাল বলহু হ'ল আৰিমত্ত আৰু ৰাণী গংগাৱতীৰ একমাত্ৰ পুত্ৰ আৰু তেওঁৰ কাহিনীটো বেলেগ একেবাৰে কিতাপখনৰ শেষৰ অধ্যায়ৰ ফালে তেওঁৰ কাহিনীটো পোৱা যায় জোঙাল বলহু তেওঁৰ ঘৈণীয়েকৰ নাম হ'ল হুকুমলাৰ আকৌ দেউতাক হ'ল
ফাবদাসা আছিলে কছাৰী ৰাজ্যৰ ৰজা আৰু হুকুমলা আছিলে কছাৰী ৰাজ্যৰ ৰাজকুমাৰী আৰু আছিলে ধনেশ্বৰ লাষ্ট আৰু মুখ্য চৰিত্ৰৰ ভিতৰত মানে এটা লেখত ল'বলগীয়া চৰিত্ৰ ধনেশ্বৰ যোনজন আছিলে কছাৰী ৰাজ্যৰ ৰজাৰ ফাবদাসাৰ বিশেষভাৱে এডভাইজাৰ আছিলে আৰু মাষ্টাৰ মাইণ্ড আছিলে জোঙাল বলহু মানে জকাংক বা ক'ব পাৰে আপোনালোকে ফাবদাসাৰ একমাত্ৰ জোৱায়েকৰ সাম্ৰাজ্যখন কেনেকৈ ধ্বংস কৰিব পাৰে তাৰে মাষ্টাৰ মাইণ্ড আছিলে ধনেশ্বৰ এইকেইটা মুখ্য চৰিত্ৰ আছে গোটেই কিতাপখনত আৰু ইণ্টাৰেষ্টিং যেন আপোনালোকৰ চাগে লাগিছে কাৰণ গোটেইকেইটা চৰিত্ৰই বহুত ইণ্টাৰেষ্টিং হয় এই যে ক'লোঁ মই ৰাণী চন্দ্ৰপ্ৰভা কনচাৰী নাম ল'লে আৰু সেই যে ৰাণী চন্দ্ৰপ্ৰভাৰ পৰা কনচাৰী নাম লোৱা সময়খিনিত তেওঁ কেনেকৈ নিজকে চম্ভালিছিল এজনী নাৰী হিচাপে তাৰপিছত নিজৰ পুত্ৰ জন্ম দিয়া পুত্ৰক বেলেগ এখন সমাজৰ লগত চিনাকি কৰাই দিয়া বেলেগ এজন পুৰুষৰ লগত তেওঁৰ সম্পৰ্ক থকা বুলি কোৱাৰ পিছতো কেনেকৈ নিজকে বজাই ৰখা নিজৰ সমাজ এৰি বেলেগ সমাজ এখনত কেনেকৈ আহা তাৰ পিছত যিবিলাক ঘটনা হৈ গৈছে যিটো তেওঁ শুদ্ধ বুলি ভাবিছে সেইটো কিছুমান ক্ষেত্ৰত অশুদ্ধ পৰিণত হৈছে কিছুমান ক্ষেত্ৰত তেওঁ নিজৰ পুত্ৰৰ ক্ষেত্ৰতে তেওঁ এটা বহুত ডাঙৰ বেলেগ ধৰণৰ ডিচিজন এটা ল'ব লগা হৈ গ'ল যাৰ কাৰণে তেওঁৰ গোটেই ল'ৰাৰ জীৱনটো কিবা বেলেগ ধৰণৰ হৈ গ'ল তাৰপিছত তেওঁৰ নাতি আহিল নাতিৰ নাম জোঙাল বলহু মই ক'লোঁ জকাংক চ' নাতিকো তেওঁ পালন কৰি এজন উন্নত ৰজা হিচাপে কেনেকৈ প্ৰতিস্থাপিত কৰিলে তাৰপিছত জোঙাল বলহুক কেনেকৈ বিয়া পাতি দিলে তাৰ পিছৰ কাহিনী কনচাৰীৰ পৰি নাতিলৈকে মানে জোঙাল বলহুৰ পুতেকলৈকে এই গোটেই কিতাপখন লিখা হৈছে আৰু কনচাৰীৰ যিজন হাজবেণ্ড আছিলে প্ৰতাপ সিংহ তেওঁৰ লগতো তেওঁৰ যিজন পুত্ৰ আৰিমত্ত কেনেকৈ তেওঁলোকৰ দেখা দেখি হ'ল কেনেকৈ তেওঁলোকৰ চিনাকি হ'ল এই বহুতখিনি কথা ইয়াৰ মাজত এগ্ৰেশ্যন আছে ৰোমেন্স আছে প্ৰেম আছে ৰাজকীয় বহুতো সা সুবিধা আছে ৰাজকীয় কথা আছে লগতে বহুত এনেকুৱা বস্তু আছে যিবিলাক বস্তুৱে পাৰ্চনেলি সকলোৱে দেখাইছে আৰু আমাৰ ভাল লাগে ট্ৰেডিশ্যন হয়নে আমি অসমীয়া মানুহৰ ট্ৰেডিশ্যনবিলাক বহুত বেছি ভাল লাগে জাতি জনগোষ্ঠীৰ বিভিন্ন যিবিলাক ট্ৰেডিশ্যন সাজপাৰ সেইবিলাকৰ ওপৰতো কথা আছে বহুত সৰু সৰু ভাষাৰ পৰ্যন্ত ভাষা অস্ত্ৰবিদ্যা শিকা এইবিলাক সকলোবিলাক আছে এজনী ছোৱালী বা মহিলাই ছোৱালী জীৱনৰ পৰাই ৰাজ্যখন চম্ভালে তাৰপিছত আকৌ নিজৰ পুত্ৰক লৈ কেনেকৈ ৰাজ্যখন চম্ভালে এইবিলাক গোটেইখিনি কোনোবাটো কাহিনী হয়তো অলপ দীঘলীয়াকৈ কোনোবাটো কাহিনী হয়তো সৰুকৈ আছে ইয়াৰ দ্বাৰা আপোনালোকে এইটোৱে গম পাব যে ছোৱালীটো ডাইৰেক্ট ভিডিঅ'টোত গমেই পাইছে যে ছোৱালীৰ কাৰণে এখন কিতাপ কিমান বেছি পাৱাৰফুল হ'ব পাৰে যদি ছোৱালী এজনী দকে ভাবি চাই যে ছোৱালীয়ে কি কৰিব পাৰে আৰু ল'ৰাসকলে হয়তো কৈ থাকোঁতে বুজি নাপায় কিন্তু যদি আপোনালোকে পঢ়ো অলৰেডি বহুত ভাল কথা আৰু যিসকলে পঢ়া নাই তেওঁলোকে মানে বুজি চাব পাৰে যে এজনী ছোৱালীৰ সিদ্ধান্তই কিমান ঘটনা ঘটাই দিব পাৰে কাৰণ ছোৱালী এজনী বা মহিলা এজনীয়ে এই কিতাপখনত মেইন সিদ্ধান্তবিলাক লৈছে আৰু তাৰপিছত ডাঙৰ ঘটনা হৈ গৈছে গতিকে এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে কিতাপৰ লগত ৰিলেশ্যন আমি ৰাখিব লাগিব কিতাপ নহ'লে সাহিত্য নাথাকে ভাষা নাথাকে গতিকে কিতাপ যিমান পাৰি পঢ়িব লাগে অসমীয়া হিন্দী ইংলিছ ডাজ নট মেটাৰ যোনে যিমান ইচ্ছা পঢ়িব পাৰে মই বেছি প্ৰিফাৰ কৰোঁ অসমীয়া কিতাপ কাৰণ হিন্দীৰ কাৰণে গোটেই ভাৰতবৰ্ষখন আছে ইংলিছৰ কাৰণে গোটেই ৱৰ্ল্ডখন আছে অসমীয়াৰ কাৰণে অকল আমাৰ অসমখনেই আছে গতিকে অসমৰ মানুহখিনিয়ে প্ৰথম প্ৰিফাৰেঞ্চটো অসমীয়াক দিয়াটো উচিত ডিজিটেল যুগৰ পৰা অকণমান আঁতৰি আহিলে মনোৰঞ্জন কৰা একমাত্ৰ ৱেটো হ'ল কিতাপ সেইটো লাগিলে মেগাজিন হ'ব পাৰে বা কিতাপ হ'ব পাৰে মোৰ ফালৰ পৰা মই মোৰ 100% দি আছোঁ আপোনালোকৰ থ্ৰুৰে যদি পঢ়া নাই বা পঢ়িম বুলি ভাবি আছে অকণমান আইডিয়া এটা পাই গ'লে পঢ়িব ইচ্ছা কৰিব আৰু দেলংখুইখন এনেকুৱা এখন কিতাপ যোনে নপঢ়া মানুহ খুব কম আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ইনফৰ্মেটিভ ভিডিঅ' নিশ্চয় আহি থাকিব সৰু সুৰা ডাঙৰ কিবাকিবি আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত লিংকবিলাক আছে চাব ভাল লাগিছে যদি মই ক'লোঁ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব লগ পাই আছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ' তেতিয়াহ'লে সকলো ভালে থাকক